Hello everyone, good morning. কি খবৰ নিছে আপোনালোকৰ খবৰ নিছে ভাল এয়া হৈছে মোৰ বান্ধৱী ডলি আৰু এয়া হৈছে খুৰীমা মন্দিৰলৈ আহিছো তো আজি মানে এই কি বিয়া মানে কি ৰেষ্টাৰ হ'ব আজি তো সেই উপলক্ষে মন্দিৰলৈ আহিছোঁ সেয়া এটা লোৱাৰ কাৰণে মন্দিৰলৈ আহিছোঁ এয়া কইনাজনী এয়া Yes. মন্দিৰৰ পৰা এতিয়া ঘৰলৈ যাই আছোঁ কইনাক লৈ তাৰ ওচৰতে এখন স্কুল চব প্ৰাৰ্থনা কৰি আছে ল'ৰা ছোৱালীবিলাকে সৰু সৰু ল'ৰা ছোৱালীবিলাকে সেয়া প্ৰাৰ্থনা কৰি আছে কইনা ডলি মানে হিৰো মানে ডলি তো কইনা কেনে লাগিছে ভালো লাগিছে দুখো লাগিছে ভাল আৰু দুখ দুটা সমান সমান বিশেষকৈ দুখ বেছি আপনি জীৱন গুচি গ'ল না থাকে দুই উঠতে হাঁহি ঝিলিকা তৰা মুকুতা দুপাৰি উলমি থাকে দুই উঠতে হাঁহি ঝিলিকা তৰা মুকুতা দুপাৰি ঐ না ঐ কইনা তুমি মোৰ ঘৰৰ লক্ষ্মী থাকে দুই এয়া এতিয়া আমি দৰা ঘৰত আহি পাইছোঁ এয়া কইনা থ'বলৈ আহিছে আমি গোটেইকেইটা কইনাৰ হৈছে সখীয়েক এইটো কইনা এটা হাঁহি খোৱা কইনা এটা হাঁহি স্মাইল কি হৈছে দে হাঁহি
খা ভালকে চা মুখে ফালতু কৰি চা ভূত হেন পাই ভূত বেলেগ বস্তু হেন পাই দে এইটো তোক মই টানি ওলো বা এনেকে থাকিলে জানো মুখখন চিনি নাপাওঁ এই বঢ়িয়া বুদ্ধি দি জানো মই ইমান টাইম ভাবাই নাছিলোঁ এইগিলা এনে বেষ্ট ফ্ৰেণ্ড বুলি কয় ফ্ৰেণ্ডৰ অৰ্থ কি জানা লাজনো সেই ফালতু কৰি তাত মোক লগিন এই কি বুলি কয় গিলাচ এটা থৈ দিব আৰু খামুচ দিয়ে আৰু গিলাচত বান্ধি দিব ৰছীডাল টিংকে টানি দিব খামুচখন টিংকে মাৰিব গিলাচত ইমান বুদ্ধি আছে মানুহ কেনেহে খতৰনাক আৰু আহিব অলপ পাছত ঘূৰি লগতে কিবা সঁচা ভাল কথা ক'ব আহিছিলোঁ ফালতু কৰা নাছিলোঁ পাহাৰছোঁ আজি নেকি ভাবি আছে পায় বুজিছে না জয়ন্ত আজি কি হৈছে পাগলা ধৰি আছে না ভাবি আছে না মানে ভাবছো ফাৰ্ষ্ট লগ পাইছো তাৰ পাছতে মানে ইমানখিনি না বঢ়িয়া দিছা ফাৰ্ষ্ট লগ পাইছো না মই আজি মানে আচৰিত হৈছো এনে মানুহ মানে এইটো আৰু ইউটিউবত আপলোড